আজি আহিলোঁ আকৌ দেৱী উটোৱা চাবলৈ। তো আহক আপোনালোকৰ দেৱী উটোৱা চাওক আজি বোকাজানৰ। তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। মই মাইনৰ আৰু আপোনাক সকলোকে স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। তো আহক ভিডিঅ'টোৰ সৈতে আগবাঢ়োঁ। তো ভিৰ চাওক নাই কেনেকুৱা ভিৰ লাগিছে। তো ইয়াত প্ৰত্যেকবাৰে এনেকৈ দেৱী উটোৱাত বহুত মানুহ হয়। তো পূজাতকৈও বেছি মানুহ হয়, দেৱী আহি আছে লাইন লাইন কৰি। তো চাই যাওক আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই থাকিম কি কি পাৰোঁ। তো ভিডিঅ'টো চাই যাওক। এখনৰ পিছত এখন গাড়ী আহিতে আছে পুৰা আন্ধাৰ হৈ যাব। আপোনালোকে চাওক ভিডিঅ'টো। তো ইয়াত ইমান ভিৰ কিয় লাগে জানেনে? খটখটি ফালৰ পৰা আহে দেৱী উটোৱাবলৈ বোকাজানত, তাৰপিছত আপোনাৰ লাহৈজান ছাইডৰ পৰা আহে, আৰু সুখানজান আমাৰ চুঙাজানৰ ফালেও আহে, নাওজানৰ পৰা আহে, তাৰপিছত আপোনাৰ আহে আমাৰ এইটো ভিতৰ চুঙাজানৰ পৰা আহে। তো চব মানুহখিনি ইয়াতে একঠা হয় দেৱী উটোৱাবৰ কাৰণে। ৰাতি হৈ যায়, পূৰা ৰাতি হৈ যায়। তো ৰাতি ভিডিঅ' আপোনালোকে মই ৰাতিলৈকে দেখাই থাকিম, ভিডিঅ'টো আপোনালোকে চাই যাওক। মই এতিয়ালৈকে যিমান চালোঁ চবতকৈ ডাঙৰ দুৰ্গামা। মানুহ দেখিছে নহয় কিমান মানুহ। তো আৰু ভিৰ লাগিব ইয়াতে, বহুতেই ভিৰ লাগে। তো আপোনালোকে ভিডিঅ' যিমান পাৰে চাই যাব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু বোকাজান যদি অহা নাই আপোনালোকে আহিব এপাক চাই যাব। এই ছোৱালীকেইজনী দেখিছে নহয়, পুলিচক কি বেয়া ভয় খাই, দেখিছেনে কেনেকৈ পলাইছে মাৰিব বুলি। আজি আহিলোঁ দেৱী উটোৱা চাবলৈ। তো বহুত মানুহ ইয়াতে। বহুত মানুহ ইয়াতে, তাতে একো আপোনালোকে মাত শুনি নাপাব। সেইটো কাৰণে মই একো মোক চেহেৰাটো নেদেখালোঁ আৰু একো নক'লোঁ। তো বহুত মানুহ আজি সকলো চাব পাৰে। তো আমাৰ বোকাজানত উটোৱাদিনাখন বহুত মানুহ হয়। আহিছোঁ এতিয়া মেইন দেৱী উটোৱা জেগাডোখৰত। এখন এইফালে পাৰ্ক। এই ওচৰতে ধনশী নদী আছে, ধনশী নদীতে দেৱী উটোৱা হয়। তো আপোনালোকক দেখাই আছোঁ। ক'ত যায় বোলে?
আহি আছোঁ ডেবিউটো চাবলৈ। নহয় কিনা আছে পুৰা ডেবিউ উঠাবলৈ আহিছে পুৰা তালৈকে লাইন লাগি আছে তো আপোনাক যিমান পাৰোঁ ভিডিঅ' দেখাবৰ কাৰণে ট্ৰাই কৰি আছোঁ অলপ অলপকৈ হ'লেও তো ভিডিঅ' চাই যাব তো আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল পালে ভিডিঅ'টো চাই প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বোকাজানৰ যাতে অহাবাৰলৈ চাব পাৰে মানে অপুৰণি তো বহুতে ভাল লাগিলে ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিলে জনাব লাইক কমেণ্ট কৰি দিব